এই মুহূৰ্তত মিয়া অনা অসমীয়া বা হিন্দু মুছলমান কৰা সময় নহয়। এই মুহূৰ্তত আমি জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মানুহ এই বিশ্বত জীয়াই থকা বা অসমত জীয়াই থকা বা অসমত বসবাস কৰা সকলো মানুহে ইজনে সিজনৰ হাতত হাত ধৰি আমি আগবঢ়াৰ সময়। আৰু ইমান বিপদৰ মাজত থকা অৱস্থাত আজি জমিয়ত উলেমাই হিন্দে আমাক যে সহায় কৰিবলৈ আগবাঢ়ি আহিছে, আমাৰ জীৱনৰ কাৰণে এটা ডাঙৰ কথা। আমি জমিয়ত উলেমা হিন্দক প্ৰতিজন বিষয়ববীয়া কৰ্মকৰ্তাক আমি আন্তৰিকতাৰে অন্তৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আনফৰ ফাউণ্ডেশ্যনক আমি আন্তৰিকতা অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, এই মুহূৰ্তত আমি মিয়া অসমীয়া অনা অসমীয়া অসমীয়া হিন্দু মুছলমান কৰা সময় নহয়। মই সামাজিক মাধ্যমত দেখা পাইছোঁ যে দুই এটা মই সংবাদ মাধ্যমত দেখা পাইছোঁ যে মিয়া খেদা নেতা চিটু বৰা ক'ত গ'ল, এইবিলাক মন্তব্য দিবলৈ আৰম্ভ কৰিছোঁ। আমি গৰিহণা দিছোঁ। এই মুহূৰ্তত মিয়া অনা অসমীয়া বা হিন্দু মুছলমান কৰা সময় নহয়। এই মুহূৰ্তত আমি জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মানুহ এই বিশ্বত জীয়াই থকা বা অসমত জীয়াই থকা বা অসমত বসবাস কৰা সকলো মানুহে ইজনে সিজনৰ হাতত হাত ধৰি আমি আগবঢ়াৰ সময়। আৰু আটাইতকৈ ইমান দুখৰ মাজত আছোঁ যদিও আটাইতকৈ ভাল লগা কথা এইটোৱে হৈছে যে আমি শিৱসাগৰ চৰাইদেউৰ বিভিন্ন ঠাইত দেখিছোঁ যে হিন্দুৱে বনাইছে মুছলমানে খাইছে, মুছলমানে বনাইছে হিন্দুৱে খাইছে, হিন্দুৰ ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে আৰু মুছলমানৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে। আৰু শিৱসাগৰৰ চন্তকত এটা মছজিদত আপোনাৰ হিন্দু মানুহক আশ্ৰয় দিছে। ইয়াতকৈ আৰু ডাঙৰ কথা একো হ'বই নোৱাৰে দাদা, ইয়াতকৈ ডাঙৰ কথা একো হ'বই নোৱাৰে। গতিকে এই বানপানীয়ে কিন্তু আমাৰ মানুহক বহুতখিনি কথা শিকাই থৈ গৈছে। গতিকে আমি এটাই ভাবোঁ, বানপানী উদ্ধাৰ হোৱাৰ পিছতে আমি আমাৰ যিখন সমাজ জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে বসবাস কৰা সমাজখনক আমি সদায় একতা দোলে আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিম। আৰু জমিয়ত উলেমা হিন্দক আমি পুনৰবাৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই কষ্ট ত্যাগক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। মই মুস্তাফা চাহাবক মই বিগত সময় বহুত আগৰ পৰা জানো। তেখেত এজন যথেষ্ট মানৱদৰ্দী মানুহ। বিগত সময়ছোৱাত তেখেতে বিভিন্ন সময়ত দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ নাগৰিকক সহায় কৰি আহিছে, আৰু এইবাৰ ব্যতিক্ৰম নহয়। শিৱসাগৰ বা চৰাইদেউ জিলাত বানপানী হৈছে, তেখেতে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। মই তেখেতক সুস্বাস্থ্য কামনা কৰিছোঁ, আৰু সদায় ভগৱানে তেখেতক এই ধৰণে মানৱ সেৱা কৰিবৰ কাৰণে শক্তি দিয়ক, আমি তাৰে কামনা কৰিছোঁ। আপোনালোকক আৰু এটা মই কথা ক'ব বিচাৰিছোঁ, বানপানী হোৱাৰ প্ৰথম দিনাখনৰ পৰা আমি জাতীয় সংগ্ৰামী অসমৰ আমাৰ সৈনিকসকলে দেহে কেহে ৰাইজক আমি সহায় কৰি আছোঁ, এনি টাইম সহায় কৰি আছোঁ। আমি আজি দুদিনৰ আগতে শিৱসাগৰ জিলাৰ ভাড়াঘৰত থকা আমি প্ৰায় 80টা মিয়া সম্প্ৰদায়ৰ পৰিয়ালক আমি সহায় কৰিছোঁ। সেইটো ইয়াত মই সেইকাৰণে বাৰে বুলি কৈছোঁ, এই মুহূৰ্তত মিয়া অসমীয়া হিন্দু মুছলমানৰ কথা এইবিলাক আহিবই নোৱাৰে। আৰু যিবিলাকে এইবিলাক কাম কৰিছে মই তেওঁলোকক গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। এই মুহূৰ্তত নকৰিব, এই মুহূৰ্তত এইবিলাক কথা বতৰা নানিব। আৰু যিকেইটা সংবাদ মাধ্যমে এনেধৰণৰ বাৰ্তা দিছে মই তেওঁলোককো গৰিহণা দিছোঁ। বিশেষকৈ এই দুৰ্যোগৰ সময়ত আমি সকলোৱে ইমান ধুনীয়াকৈ মিলা প্ৰীতি আমি আগবাঢ়ি গৈছোঁ। আজি সঁচা কথা ক'বলৈ গ'লে অসমৰ আজি বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ শিৱসাগৰলৈ চৰাইদেউলৈ ৰাইজ আহিছে। গতিকে এইধৰণে ৰাইজ নাহিলহেঁতেন, দল সংগঠনে যদি সহায় নকৰিলেহেঁতেন, NGO বিলাকে যদি সহায় নকৰিলেহেঁতেন, ইউটিউবাৰবিলাকে যদি সহায় নকৰিলেহেঁতেন, জমিয়ত উলেমা হিন্দৰ দৰে যদি ব্যক্তিসকলে সহায় নকৰিলেহেঁতেন, সঁচা কথা কৈছোঁ, শিৱসাগৰ চৰাইদেউত হোৱা এই মহাপুলত কিন্তু বহুত মানুহ মৃত্যুমুখত পৰিলেহেঁতেন। এওঁলোকৰ কাৰণে কিন্তু মানুহখিনি জীয়াই আছে। গতিকে এওঁলোকক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এওঁলোকক সঁচা কথা ক'বলৈ গ'লে এওঁ এতিয়া ভগৱান স্বৰূপ, এওঁলোক আমাৰ কাৰণে আমাৰ কৰ্তব্য, ভগৱান স্বৰূপ আমাৰ কাৰণে। গতিকে এই মুহূৰ্তত এই ধৰণৰ কোনো ধৰণৰ আপোনালোকে সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰা বা মন্তব্য নিদিব। সকলোৱে মিলাপ্ৰীতি আমি বসবাস কৰি আছোঁ, আৰু মিলাপ্ৰীতি এই মুহূৰ্তত আমি আগবাঢ়ি যাব লাগে, মই তাৰে কামনা কৰিছোঁ। অসম মাতৃৰ সন্তান, আমি অসম মাতৃৰ সন্তান,